আগষ্ট পৰা এটা আশীৰ্বাদ ৰেলী মানে ব্লেছিং ৰেলী হিচাপে বিপ্লৱ দলে ডিষ্ট্ৰিক্ট ৱাইজত কৰিব। 3টা সমষ্টি লৈ পেলাই বা 2টা সমষ্টি লৈ পেলাই মুঠতে আগষ্ট 20 তাৰিখৰ ভিতৰত এই ৰেলীটো শেষ কৰিম আমি। গতিকে ভাল ৰেলী হ'ব। বিপ্লৱ দলৰ পৰা সেইটো লোৱা বিজেপিত যোগদান কৰিছে আজি বিজেপিৰ পৰা শিৱনাথ ব্ৰহ্মই আমাৰ দলত যোগদান কৰিছে। মানে আগত ST মৰ্চাৰ কিবা ছেক্ৰেটাৰী না প্ৰেচিডেণ্ট আছে ইয়াত ভাল খবৰ এইটো। আৰু আমাৰ গৰিয়ামৰীয়া ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰাক্তন প্ৰেচিডেণ্ট আছিল, সিও আমাৰ দলত যোগদান কৰি আছু কৰিছিলে। আৰু প্ৰাক্তন আছু নেতা আমাৰ আছু ভাইচ প্ৰেচিডেণ্ট আমাৰ অধিকাৰী সুভাষ অধিকাৰী ডাঙৰীয়া আমাৰ দলত সোমাইছে। আমাৰ কাৰণে খুব ভাল লক্ষণ আহি আছে। মিত্ৰতা সম্পৰ্কত সেই আলোচনা আচল প্ৰমোদ বড়ো হ'ল কি কয় খাম্পাই দায়িত্ব লোৱা। প্ৰমোদ বড়ো একো নাজানে, খাম্পা আৰু দীপেন বড়োই দায়িত্ব লৈ পেলাই গৈছে যে প্ৰমোদ বড়ো আৰু সংগ্ৰামা একেলগে বহি পেলাই ঠিক কৰিব লাগে। খাম্পাহঁতে দায়িত্ব লৈছে, দীপেন বড়োহঁতে দায়িত্ব লৈছে। আজিৰ দিনত ফাইনেল আমাৰ ভিতৰতো 40টা দিব। ইছ্যু কিবা থাকিব, এইবিলাক বিশেষ ইছ্যু কি ইছ্যু লৈ যাব ৰাইজৰ মাজত? ৰাইজক মাটিৰ পাট্টা দিব। চব জাতি জনগোষ্ঠীৰ মাটিৰ পাট্টা পাব লাগে। সমস্যা সেইটোৱে চবৰ কাৰণে, এইটো আমি সমাধান কৰিছোঁ। ইউপিপিএলৰ চেক ভিতৰত এই চেকটো লৈ পেলাই আপোনালোকে বেংকত যাব দিছে। মই বেংকত যা, এই চেক দিয়া মানুহ থাকিব লাগে আৰু লোৱা মানুহ থাকিব লাগে। একেলগে বেংকত যাই পেলাই পইচাটো উইথড্ৰ কৰক। যদি নাই তেতিয়া থানাত ভৰাই দিলে হ'ল। আৰু কি স্কিম এইটো 2 লাখ টকা চেক দিব, 2 মাহ পিছত পাব। স্কিমৰ নামটো কি? 2 মাহ পিছত 2 লাখ হোৱাটো হ'বই। এইটো অফিচিয়েল চেক নহ'বই, কোনোবা ইণ্ডিভিজুৱেল চেক হ'ব। দীপেন বড়ো খাম্পা আফচোন নেতাসকলে কোৱা যায় বড়ো জাতি ইউনাইট হ'ব লাগে। মই কৈছোঁ না সেইদিনা বড়ো জাতি ইউনাইট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো অসুবিধা নাই। আমি আছোঁ, আজিও আছোঁ, অহাকালিও থাকিম। অহাকালিও থাকিম। যদি ইউপিপিএল বা বিপিএফ যদি একগোট হয়, ইয়াত কোন কংগ্ৰেছ, কোন বিজেপি, কোন ইউপিপিএল, কোন UDF ইয়াত পাত্তা পাব? আমি শাসন কৰিব পাৰিম। সেইটো চবেই বিচাৰিছে, আমিও বিচাৰিছোঁ, ইউপিপিএল বিচাৰিছে, আমিও বিচাৰিছোঁ। কিন্তু কথা পাতকচোন, অকল টিভিত কৈ থাকিব নালাগে। আহক খাম্পা আপুনি চশমা পিন্ধি পেলাই কথাটো কবি, তেতিয়াই মই অৰিজিনেল খাম্পা বুলি ভাবিব। এনেকুৱা স্পৰ্টিং গেঞ্জি দি কথা কোৱাটো মই বিচাৰোঁ। আমি কি জানো বিজেপি ইউপিপিএলৰ সম্পৰ্কটো আমি কি জানো? মই বিজেপিৰ মানুহ। আমাৰ বিজেপি দলৰ সম্পৰ্ক কাৰো লগত সম্পৰ্ক নাই। কাৰো লগত সম্পৰ্ক নাই। না কংগ্ৰেছৰ লগত আছে, না বিজেপিৰ লগত আছে, না ইউপিপিএলৰ লগত আছে। লগতো নাই, কাৰো লগত নাই। মই কৈছোঁ সেইবিলাক কোৱা কথাটো খাম্পাই চশমা পিন্ধিছিলে নাই, পিন্ধা নাই বুলি কৈছে আপোনালোকে। নেকটাই পিন্ধিছিলে নাই, পিন্ধা নাই বুলি কৈছে আপোনালোকে। কোট পিন্ধিছিলে নাই, পিন্ধা নাই বুলি কৈছে। তেতিয়াহ'লে এইটো অৰিজিনেল খাম্পা।